আপুনি হ'ল এজন বড়ো ল'ৰা। আচ্ছা আচ্ছা। চ' আপুনি বৰ্তমান বড়ো ল'ৰা হৈ কিনে মানে অসমীয়াত মানে আপোনাৰ যোনটো ইউটিউব চেনেলটো তাৰ পৰা আপোনালোকে মান্থলি চেলাৰী টাইপ পায়। গুড মৰ্ণিং গাইজ আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ত' আপোনালোকেতো গমেই পায় মোৰ চেনেলটো মট' ব্লগিং চেনেল হয় আৰু আজি মই আহিছোঁ আমাৰ কুকুৰদাৰ ওচৰত আৰু আজি মই এই চেনেলটোত মট' ব্লগিং নহয়, আজি কুকুৰদাৰ বৰ্তমান ইণ্টাৰভিউ ল'ব আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু বহুত নজনা কথা কিছুমান আপোনালোকে ভালকৈ গম পাব। আপোনালোকে যোনে যোনে চাই আছে ভিডিঅ'টো স্কিপ কৰি কিনে নাচাব আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন আহিছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ত' মই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ। চ' গুড মৰ্ণিং কুকুৰদা। গুড মৰ্ণিং গুড মৰ্ণিং। চ' দাদা আপোনাৰ ওচৰত আজি মই বহুত কিছুমান কথা লৈ কিনে আহিছিলোঁ। চ' দাদা ফাৰ্ষ্ট কথাটো হ'ল যে আপুনি নিজৰ ইউটিউব জাৰ্ণিটো কেতিয়াবা ষ্টাৰ্টিং কৰিছিলে? মই মানে চেনেল খুলিছিলোঁ, জাষ্ট এনে চেনেল খুলিছিলোঁ 2020 যেতিয়া লকডাউন হৈ আছিলে। 2020 মে' মান্থত খুলিছিলোঁ, 26 মে'। তাৰপিছত মানে এটা ব্লগ দিলোঁ, তাৰপিছত আকৌ এসপ্তাহৰ পিছত এটা ব্লগ দিছোঁ, তাৰপিছত আৰু মই ট'টেলি আউট অফ দুনিয়া বেলেগ দুনিয়াত আছোঁ। পাহৰি গৈছিলোঁ ইউটিউব চেনেল এটা যে আছে মোৰ, তেনেকৈ ব্লগ দিয়া নাছিলোঁ। 6 মাহমান দিয়া নাই। তাৰপিছত আকৌ কেতিয়াবা মাহত এটা দুটা, তাৰপিছত আকৌ কি হ'ল এনেকৈ কিবা কিবি কামতো বিজি হৈ থাকোঁ তেনেকৈ মানে আপলোড কৰা হোৱা নাছিলে। তাৰপিছত আৰু মানে যেতিয়া আকৌ মানে ক'ৰবাত কৰোণা টাইম আহিলে, তাৰপিছৰ পৰা আৰু লাহে 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 মানে ৰেগুলাৰ হোৱা ষ্টাৰ্ট কৰিছোঁ। আচ্ছা, ঠিকে আছে ধন্যবাদ। আৰু তাৰ পৰা মানে চাব গ'লে ধৰি লোৱা তোমাৰ 9 মাহমানৰ পৰা এতিয়া মানে অলপ ৰেগুলাৰ তেনেকুৱা হৈছোঁ। ৰেগুলাৰ হৈ আছে। চ' আপোনালোকৰ আপোনাকটোতো বহুতে ভাল পায়। আচ্ছা। চ' আপোনালোকৰ ময়ো আপোনাৰ ইনস্পিৰেশ্যন লৈ কিনে আপোনাৰ ইউটিউব চেনেলটো খুলিছোঁ। চ' যিমান পাৰে আপোনালোকে ছাপোৰ্ট কৰি আছে। বাট আপোনালোকক এটা কথা আৰু এটা সুধিব ওলাইছোঁ যে আপোনাৰ যোনটো ইউটিউব চেনেলটো তাৰ পৰা আপোনালোকে মান্থলি এটা প্ৰচেছত আপোনালোকে এটা মানে থাকে আৰু নিজৰ যিটো ৰাইডৰ খৰচাবিলাক, সেইটো মানে নিজৰ পৰা ৰাইডৰ খৰচাটো ওলাই যায় আৰু সেইখিনি ক'ব পাৰি। কাৰণ গমে পোৱা এনেতো বেলেগ চেনেল হ'লে বেলেগ কথা, সিহঁতৰ মানে হেৰি হৈ যায়, কিন্তু আমাৰ যিটো ৰাইডতে ওলাই যায়, ৰাইডটো মানে চলি যাব পাৰি আৰু ৰাইড ধুনীয়াকৈ কৰি তৃপ্ত পাৰোঁ সেইখিনি। বাইক চাইক ভাল কৰা, বাইকো বেয়া হৈ কিবা কিবি সেইবিলাক গমে পোৱা। কিন্তু গোটেইখিনি থাকে। আপুনি এটা যদি মট' ব্লগিং চেনেল এটা খোলে চ' বাইকখনো আপোনালোকে চাব লাগিব আৰু আপোনাৰ যিহেতু আপুনি এটা মট' ব্লগাৰ হয়, তাৰে অলপ ইনস্পিৰেশ্যন মানুহক যদি দিব খোজে কিছুমান মানে এটা মট' ব্লগিং চেনেল খুলিবলৈ কি কৰিব লাগে বা কেনেকুৱা টাইপ বস্তুখিনি। মট' ব্লগিং নবুলি নহয়, ইউটিউব চেনেল যদি খোলা মেইন কথা ফাৰ্ষ্ট ফ'কাছ কৰিব লাগিব ইউটিউব চেনেলটোত। মানে আৰু এইটো নহয় যে অকনলি সেইটোতে ধ্যান দিব লাগিব, মানে যিটো কৰি আছে সেইটোৰ লগতে একেলগত কৰিলে হৈ যায় আৰু মেইনলি ৰেগুলাৰ এটা টাইম দিব লাগিব, ভাল এটা টাইম আৰু মানে আজি সুধিছে ভিডিঅ' তাৰপিছত আকৌ 1 মাহ 2 মাহ গাইব। মোৰ যেনেকৈ ফাৰ্ষ্টত ষ্টাৰ্টিং কৰিছিলোঁ তেনেকৈ নহ'ব, মানে এটলিষ্ট সপ্তাহত 3টা হ'লেও 3টা 4টা হ'লেও তেতিয়া মানে মানুহে পাহৰি নাযায়। যদি ধৰি লোৱা তুমি চাপ'জ এক্সাম্পল আৰু মানে জিমতে গৈছা, আজি এদিন জিমত গৈছা, তাৰপিছত আকৌ 1 মাহ পিছত আকৌ জিমত গৈছা, তেতিয়াতো বডি নাহে ন। কথা ঠিকে আছে। আৰু তো আপোনাৰ আৰু এটা কথা আছিলে যে আপুনি এতিয়ালৈকে বিশেষ ৰাইড কিমান দূৰ মানে ট্ৰেভেল কৰিছে? ট্ৰেভেল মানে হেৰি মানে এদিনতো মই 1150 কিলোমিটাৰ চলাই গৈছিলোঁ। আচ্ছা। ৰিচেণ্টলি নেপালৰ পৰা পখৰাৰ পৰা ডাইৰেক্ট গুৱাহাটী আহিছিলোঁ, 1150 কিলোমিটাৰ। তাৰপিছত আকৌ এবাৰ 1000 কিলোমিটাৰ। তাৰপিছত এনেকৈ লং ৰাইড ক'ব গ'লে মোৰ ফাৰ্ষ্ট লং ৰাইড ৰিচেণ্টলি হৈছিলে, লাডাখ গৈছিলোঁ। লাডাখ আৰু স্পিটি এক লগত কৰিছোঁ কিন্তু দুটা। এইটো ভিডিঅ'টো আমি চাইছোঁ। চ' সেই ভিডিঅ'টো পুৰা ধুনীয়া লাগিছে, ভিডিঅ'টো চাই মোৰ লাইফৰ লং ৰাইড এতিয়া আৰু মোৰ ড্ৰিম ৰাইড আছিলে এইটো। ফাৰ্ষ্ট ড্ৰিমটো পূৰণ হৈ গ'ল আৰু মানুহটো গমে পায় এটা ড্ৰিম পূৰণ হোৱাৰ পিছত আকৌ এটা ড্ৰিম হৈ থাকে। সেইটোৱে। চ' এতিয়া আপোনালোকে ৰাইড ক'ত যাম বুলি ভাবিছে? এতিয়া ভাবি থৈছোঁ অলপ প্লেন, সেইটো ক'ম বাৰু। মোৰ ইনষ্টাগ্ৰামতো গমেই পাই যাব বহুত জলদিয়ে ক'ত ৰাইড হয় কি কথা। তাৰপিছত এটা সপোন আছে আৰু আপোনালোকে নেক্সট ট্ৰিপটোৰ কথা জানিব খুজি আছে। চ' আপোনালোকে প্লিজ ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰি থৈ দিব। তো যিমান দাদাৰ আপডেটবিলাক হ'ব চ' ইনষ্টাগ্ৰাম আইডিত আপোনালোকে ধুনীয়া কৰি কিনে গম পাই যাব। আৰু আপোনালোকৰ তাৰ নেক্সট কুৱেশ্যনটো হ'ল যে আপোনাৰ ড্ৰিম বাইক এখন কি আছে? চ' মানুহৰতো চবৰ ড্ৰিম বাইক থাকে। ড্ৰিম বাইক মোৰ ছুপাৰ বাইক হয় G900 খন, G900। চ' আছে এখন হ'ল H2 আৰু এখন অ' মাই গড, H2 খন যদি লয় চবে ভাল পাব চাগে। চ' প্লিজ কমেণ্ট কৰি জনাব দুখনৰ ভিতৰত কোনখন ল'লে বেছি ভাল হয়। বহুত ওপৰত হৈ যায়। হয়, তো একো নাই, পিছলৈকে যদি আপোনালোকে ছাপোৰ্ট কৰি থাকে হয়তো আমাৰ কুকুৰদা এটা বিশেষ পৰিস্থিতিত যাই পাব পাৰে। চ' চাব চবেই আপোনাৰ ভিডিঅ'বিলাক। আৰু তাৰ নেক্সট কুৱেশ্যনটো হ'ল যে দাদা ইনস্পিৰেশ্যন ইউটিউবাৰ এজন কোন হয়? মোৰ ইনস্পিৰেশ্যন ক'ব গ'লে MSK মহম্মদ ছালিম খান, ফেভৰেট ইউটিউবাৰ, যাক দেখি মানে লাগিছিল। তেতিয়া মানে মই কেতিয়াও ভবা নাছিলোঁ যে ইউটিউব চেনেল খুলিম বুলি, মানে চাই ব্লগবিলাক কিবা এটা এডিটিং ষ্টাইল কিবা এটা ভাল লাগিছিল আৰু
তাকে ঠিক আছে নহ'লে আৰু আপোনাৰ MSK আপুনি বৰ্তমান এতিয়া লগ পাইছিলে নে লগ পাইছোঁ এতিয়া ক'ত লগ পাইছিলে এনে মই গুৱাহাটীত আহোঁতে লগ পাইছিলোঁ গুৱাহাটীত আহিছিল 2018 আচ্ছা বাৰু তো তাৰপিছত আপুনি ধৰক MSK ৰ লগত এটা ৰাইড দিব খুজি আছে নেকি বৰ্তমান এতিয়াতো তেনেকুৱা প্লেন নাই চাওঁ ইন ফিউচাৰ আপোনালোকে আধা আধি কথা গম পাল চ' আৰু অলপ কুৱেশ্যন আমাৰ সুধিব বাকী আছে আৰু আপুনি ধৰক আপোনাৰ এতিয়া ড্ৰিম ৰাইড কোনটো হয় ড্ৰিম ৰাইড মোৰ লে লাডাখ আছিলে ড্ৰিম ৰাইড ড্ৰিম পূৰণ হ'লে যেতিয়া আমাৰ এটা ড্ৰিমটো পূৰণ হয় তাৰপিছত আমাৰ ড্ৰিমবিলাক ডাঙৰ ডাঙৰ হৈ যায় এইটো হয় লে লাডাখৰ স্পিডি কৰিলোঁ তাৰপাছত এতিয়া ড্ৰিম এটা আছে মোৰ ৱৰ্ল্ড ৰাইড গোটেই ৱৰ্ল্ড নোৱাৰিলেও মানে ইণ্ডিয়াৰ বাহিৰত এইফালে নেপাল গৈছিলে তাৰপিছত তাতকৈ ওপৰত মানে ইচ্ছা এটা আছে ইণ্ডিয়াৰ বাহিৰত ড্ৰিম ৰাইডটোতো আপোনালোকে গম পালেই আৰু আপোনাৰ ধৰক এতিয়া যেতিয়া ৰাইড গৈ আছিলে আপোনাৰ ধৰক বাই চান্স চবৰে কিবা এটা নহয় কিবা এটা প্ৰব্লেম হয় মাজত চ' আপোনাৰ কিবা এটা প্ৰব্লেম হৈছিল নেকি এনেকুৱা মোৰ তেনেকুৱাকৈ ৰাইডৰ মাজত মোৰ হোৱা নাই গোলাপ দাৰ আচ্ছা মোৰ এটা হেৰি হৈছিলে মানে আমি যেতিয়া গোটেই হল নাইট ৰাইড কৰিছিলোঁ আমি ক'ৰবাত আছিলোঁ মই পাহৰি গ'লোঁ মানে সেইদিনাখন 1000 কিলোমিটাৰ কৰিছিলোঁ আমি ডাইৰেক্ট দিল্লী গৈছিলোঁ কিবা এটা প্লেচ আছিলে আমি নামটো মোৰ এতিয়া মনত মানে অলপ অলপ পাহৰি গ'লোঁ সেইটো প্লেচটো মানে কি হৈছিলে ৰাতি যেতিয়া ৰাইড কৰি আছিলোঁ সঞ্জীৱ দা আৰু গোলাপ দা আগত গুচি যাওঁতে মানে দুজন ল'ৰা আহিছে ল'ৰা আহি কিনে মোক মানে সুধিছে এড্ৰেছ সুধিছে এইটো জেগাটো ক'ত মোক মানে ৰখাব ট্ৰাই কৰি আছে সিহঁতৰ লগত তাৰপিছত মানে লুটপাত চলাব সেইটোৱে মানে এটা ডাঙৰ ইনচিডেণ্ট আছিলে ৰাইডৰ মাজত এনেকুৱা হয় কিন্তু আপোনালোকে যদি ৰাইড কৰি এতিয়া একদম চাই ল'ব তাৰমানে মোৰ যেতিয়া গ্ৰুপৰ আছিলে সিহঁতক আগত পঠাব ট্ৰাই কৰিছিলে তাৰপিছত মোক অকলে থৈ কিনে তাৰপিছত আকৌ সিহঁতৰ কৰবাৰ পৰা আহি গ'লে সেনেকৈ লুটপাত হৈ থাকে কাৰণ সেইটো ৰাস্তাটো আৰু মানে বহুত ৰিস্কি হয় ক'ব গ'লে ৰাতি টাইমত মানে ৰাতি টাইমত আৰু ক'তো নৰখিলে হৈ গ'লে সেইটোৱে চ' আপোনালোকে গম পালে যে আৰু তাৰপিছত আকৌ নেপালত মানে কি হৈছিলে ছাছপেনশ্যন ভাঙি গৈছিলে তাৰপিছত আমি ইফালেও হোটেল নাপাওঁ মানে আমাৰ এনেকুৱা হৈছে মাজত ফচি গৈছোঁ আগতো হোটেল নাই পাছতো হোটেল নাই আৰু এটা মানুহ নাই মানে আৰু তো ব্লেক আইচ তাতে বাইকো বেয়া হৈ গৈছিলে মোৰ ছাছপেনশ্যন বেয়া হৈ গৈছিলে তো আপুনি তাৰ পৰা সেনেকুৱা কৰি কিনে আহিছে সেনেকৈ গৈছোঁ ৰাইড কমপ্লিট কৰিছোঁ তাৰপিছত তেনেকৈ আহিছোঁ হাৰ মানা নাই আৰু নেভাৰ গিভ আপ হাৰ কেতিয়াও মানিব নালাগে নেভাৰ গিভ আপ চ' এটা দাদাই এম লৈছে চ' এমটো পূৰণ কৰি কিনেহে আহিছে চ' দাদাইতো ক'লেই চাগে যে দাদাৰ কিছুমান প্ৰব্লেম হৈছিল চ' আপোনালোকে কেতিয়াবা ইনষ্টেণ্ট এনেকুৱা প্ৰব্লেম পালে কেতিয়াও এনেকুৱা ৰখি নাযাব মাজত চ' ডাইৰেক্ট মানে আপোনালোকে নিজৰ ডেষ্টিনেশ্যনটো গৈ থাকিব আৰু ধৰক এতিয়া নেক্সট কথাটো হ'ল যে দাদা আপুনি ৰাইড কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে ৰাইড ক'ব গ'লে মই 2014 পৰা মানে ৰাইডৰ চখ আৰু আচ্ছা আজি ধৰি লওক অলপ কৰি ফাৰ্ষ্ট তেনেকুৱা গ'লোঁ তাৰপিছত শ্বিলং গ'লোঁ তাৰপিছত কিবা কিবি সেনেকৈ কৰোঁতে মানে চখবিলাক যেনেকৈ আমাৰ বাঢ়ি যায় তেনেকৈ মোৰো চখত মানে বেছি চখত সোমাই গ'লোঁ আৰু ৰাইডিং চখটোত মানে 14ৰ পৰা তাৰপিছত 16 মানৰ পৰা ৰাইডত বেছি জড়িত হৈ গ'লোঁ 16 মানৰ পৰা আৰু আপুনি ইউটিউব চেনেলটোতো ধৰক 18ৰ পৰা কৰিছে তাৰ আগতো বহুত ৰাইড কৰিছোঁ টাৱাংটো তাৰ আগতে 4বাৰ গৈছোঁ তাৰপিছত আকৌ এইফালে গৰুডুংমাৰ আৰু এইফালে শিলিগুৰি কলকাতা এইবিলাক গৈছিলোঁ আৰু আগতে তো আৰু আপুনিতো মাজতেতো আমাক লগ পাইছিলে তো আপোনাৰ যেতিয়া আমি এটা গ্ৰুপ খুলিছোঁ চ' মাতিছিলোঁ তো সেই তেতিয়া তাৰ আগৰ পৰাই চাগে আপোনালোকে তাৰ আগৰ পৰা ঠিক আছে আগতে আমাৰ বাইকিং কমিউনিটি এটা আছিলে এতিয়াও আছে বাইকিং কমিউনিটিটো মানে আগতে আমাৰ ইভেণ্টবিলাক পতা হৈছিলে এতিয়া বাৰু ইভেণ্টবিলাক অকণমান কমি গৈছে হ'ব বহুত জলদিয়ে এতিয়া আমাৰ মানে সেইটো ইভেণ্টটোত তেতিয়া মানে আমাৰ বাইকিং কমিউনিটিটো কি হয় কিছুমান এটা প্ৰব্লেম হয় সেইবিলাকত আমি বহুত সহায় কৰিছিলোঁ আগতে হ'ব আকৌ বহুত জলদিয়ে গোটেই ধুনীয়াকৈ হয় চ' যাতে আশাবিলাক পূৰণ হওক আপোনালোকে যাতে সেইখিনিয়ে কামনা কৰক এতিয়া দাদাক সুধিব ওলাইছোঁ যে দাদাৰ আপোনাৰ ফাৰ্ষ্ট বাইক কোনখন আছিলে মোৰ ফাৰ্ষ্ট বাইক আপাচি RTR 180 মজা আৰু ধৰক আপোনাৰ তাৰপিছত কি ল'লে তাৰপাছত মই ল'লোঁ 220 তাৰপাছত ল'লোঁ R15 ভাৰ্চন 2খন তাৰপাছত আকৌ মানে এখন চুৰ হৈ গ'ল তাৰপিছত আকৌ ভাৰ্চন 2 তাৰপিছত ল'লোঁ 250 তাৰপিছত ল'লোঁ ডমিনাৰ তাৰপিছত আকৌ 250 হয় ডমিনাৰখন আছিলে চেল কৰিলোঁ হ'ল মাহ হ'লকৈ ডমিনাৰখনটো চেল কৰিলোঁ চ' বৰ্তমান এতিয়া আপোনালোকৰ আছে 250 ব্লগিঙত কিন্তু ফাৰ্ষ্ট 250 হৈছিলে আপোনালোকে তাৰপাছত আকৌ ডমিনাৰ তাৰপিছত আকৌ 250 আচ্ছা তো এতিয়া ধৰক এতিয়া এখন 250খন থাকিব নে এখনো আপোনালোকে এতিয়া বৰ্তমান আপুনি এতিয়া তো চাই লওঁ মানে মোৰতো প্লেন আছে মানে লগত ৰাখিবৰ কাৰণে আচ্ছা সেইটোতো হয় বাৰু আৰু সেইকাৰণেতো মই মানে এটা 250 বিক্ৰী কৰাৰ পিছত আকৌ এখন লৈ লৈছোঁ কিবা মানে ভাল লাগে ভাল সেইটো হয় কিন্তু বেলেগ যিমানে দামী বাইক নচলায় কিবা সেইটোৰ লগত মানে বেলেগ এটা ৰিলেশ্যনশ্বিপত আহি গৈছোঁ আৰু আপুনি চাগেতো BS6খনতকৈ বেছি BS4খন বেছি ভাল পায় ঠিক আছে সেইটো ঠিকে আছে বাৰু আৰু আপোনাৰ ফেভৰেট ফুড কোনটো হয় মোৰ ফেভৰেট ফুড হ'ল কমলা আৰু কমলা আৰু আম তো বিশেষ যদি এটা যদি চুজ কৰিব এতিয়া কোনটো কৰিব আপুনি অবভিয়াছলি আম ঠিকে আছে আৰু এইটো আপোনালোকে গম পালে দাদাৰ ফেভৰেট ফুড হ'ল আম তো দুটাৰ ভিতৰত এটা চিলেক্ট কৰিব দিলোঁ চ' আম কৰিল আৰু ধৰক আপোনাৰ মিট মাংস ফেভৰেট মাংসটো অবভিয়াছলি গাহৰি সেইটোতো চবৰে হৈ চাগে আধা আধি মানুহৰে চ' দাদা এতিয়া আপুনি ৰিলেশ্যনশ্বিপত আছেনে নাই বৰ্তমান
গাৰ্লফ্ৰেণ্ড নাই কেনেকে ৰিলেশ্যনশ্বিপ এনে ৰিলেশ্যনশ্বিপত আছো মোৰ বাইকখনৰ লগত আছো ৰিলেশ্যনশ্বিপত বাকী গাৰ্লফ্ৰেণ্ডে নাই যদি মানে গাৰ্লফ্ৰেণ্ড ৰিলেশ্যনশ্বিপত কেনেকে থাকিম ঠিক আছে বাৰু দাদা বা আৰু এতিয়া বৰ্তমান আপোনাৰ গাৰ্লফ্ৰেণ্ড এজন নলয় নেকি ল'ম আৰু পাছত এইবিলাক কৰি লওঁ তাৰপিছত ল'ম আৰু লাহেকৈ চবৰে জানিব ইচ্ছা থাকেতো চ' মই সেইকাৰণে কুৱেশ্যনটো এনেকে ঠিকে আছে তো বেয়া নাপাব সেইটোৰ কাৰণে নাই ইম্পৰ্টেণ্ট এটা কথা আপুনি হ'ল এজন বড়ো ল'ৰা আচ্ছা আচ্ছা চ' আপুনি বৰ্তমান বড়ো ল'ৰা হৈ কিনে মানে অসমীয়াত মানে আপুনি ভিডিঅ' বনাই আছে ন চ' সেইটো কি কাৰণে বনাই আছে বা সেইটো চবে জানিব খুজে তো সেইকাৰণে মানে যিহেতু অসমত ধৰি লোৱা আমাৰ ধৰি লোৱা অসমত মোৰ সৰুৰ পৰা মানে গুৱাহাটীতে ডাঙৰ হোৱা গুৱাহাটীত তেনেকে বড়ো কথা নকয় বিশেষকৈ অসমীয়াই কয় সেইকাৰণে অসমীয়াতে ব্লগিংটো ষ্টাৰ্ট কৰিলোঁ কাৰণ লগৰবিলাকৰ লগতো মানে ছেম অসমীয়াতে কথা পতা যায় তাৰপিছত মানে বড়ো কথা পতা যায় ঘৰৰ মানুহবিলাকৰ লগত কিন্তু লগৰবিলাকৰ লগত অসমীয়াতে কথা পতা যায় তাৰপিছত আকৌ ব্লগ এটা এনেকুৱা হ'ব লাগে সদায় যিটো আমি নেচাৰেল মানে তাতে স্ক্ৰিপ্টেড হ'ব নালাগে ব্লগিং সদায় ব্লগিং কেতিয়াও স্ক্ৰিপ্টেড হ'ব নালাগে যিটো আমাৰ নেচাৰেল যেনেকৈ মই নেচাৰেল অসমীয়াত কথা পাতি ধুনীয়াকৈ সেইকাৰণে অসমীয়াতে ব্লগিং ষ্টাৰ্ট কৰিছোঁ 100K হোৱাৰ পাছত এটা বড়ো চেনেলো খুলিম বুলি ভাবিছোঁ চাই লওঁ জলদি 100K হওক তাৰপিছত খুলিম আৰু ধুনীয়াকৈ চ' চবে যাতে 100K প্লিজ সোনকালে কৰি কিনে দিয়ক বড়ো লেংগুৱেজত এটা চেনেল খুলিব চ' প্লিজ যদি পাৰে দাদাক অলপ এতিয়া যিমানখিনি ছাপৰ্ট কৰি আছে তাতকৈ অলপ ছাপৰ্ট কৰি কিনে দাদাক সোনকালে 100K কৰি কিনে দিয়ক দাদা আৰু ইম্পৰ্টেণ্ট কথা আৰু এটা আছিলে যে আপোনাৰ ঘৰত এতিয়া বৰ্তমান কোন ফেমিলি মেম্বাৰ ঘৰত হয় মই মা আৰু আমাৰ যিটো ডগী আছে জেকি আমাৰ 4টা আছো আৰু আমাৰ বা আছিলে দুজনী বা বিয়া হৈছে ওচৰতে বিয়া হৈছে দুজনী আমি মানে বাচ্চা টোটেল 3জন মানে দুজন বিয়া হৈছে আৰু ছোৱালী আছিলে দুজনী বা বিয়া হৈছে বাকী এতিয়া আৰু 3-4জনী আৰু ঠিকে আছে নহ'লে চ' জেকিক লৈ 4জন ডগীক লৈ সেইটো এটা ফেমিলি মেম্বাৰ যাৰ ঘৰত ডগী আছে সিহঁতে গম পাব ফেমিলি মেম্বাৰ টাইপে হৈ যায় সিও এতিয়া ঘূৰি থাকিলহেঁতেন বৰ্তমান এই অলপ চাইডৰ পিনে আমি অলপ লুকাই কিনে থৈ আহিছোঁ নহ'লে আপোনালোকে ইয়াতে তলত দেখাই পাই থাকিলহেঁতেন চ' গাইজ আপোনালোকে গোটেইখিনি কথা চাগে জানিল আমাৰ কুকুৰাৰ কথাটো আৰু ময়ো ফাৰ্ষ্ট আজি মানে এনেকুৱা ইণ্টাৰভিউ আগতে লোৱা নাছিলোঁ মানে আজি মানে দাদাক ল'ব আহিলোঁ চ' দাদাও ক'লে যে ঠিক আছে নহ'লে বা তুমি ইণ্টাৰভিউটো ল'ব পাৰা বুলি চ' থেংক ইউ তাৰ কাৰণে দাদা ত' আপুনি যিমানখিনি কথা আছে চবখিনি আপোনাৰ গম পালোঁ ময়ো গম পালোঁ বা আমাৰ ফেমিলি মেম্বাৰ্ছো গম পাই গৈছে আৰু গোটেইখিনি কথা চাগে আপোনালোকে গম পালে চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে আৰু যদি আপোনালোকক যদি এনেকুৱা ভিডিঅ' লাগে চ' প্লিজ কমেণ্ট কৰি জনাব আৰু যদি কিবা কিবি ভুল হৈছে চ' প্লিজ ক্ষমা কৰি দিব তাৰ কাৰণে আৰু বেয়া চেয়া নাপাব ভিডিঅ'টো এইখিনিয়ে আছিলে টাটা বাই বাই